নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আৰু মই বৰ্তমান আজি উপস্থিত আছোঁ উদালগুৰি জিলাৰ সাপেখাইটিত। উদালগুৰিত খুব কম দিনৰ ভিতৰত এখন উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে। অসমৰ ভিতৰতে সৰ্ববৃহৎ এখন উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে। কিনো প্ৰাইজ তেখেতসকলে ৰাখিছে, কিমান টকাৰ টিকেটৰ মূল্য ৰাখিছে তেখেতসকলে, কেতিয়ানো খেলখন অনুষ্ঠিত কৰা হ'ব, চাওকচোন এই সম্পূৰ্ণ ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এয়া আপোনালোকে দেখিব পাৰিছে এখন মাৰুতি সুজুকিৰ এল্টো K10 আপোনালোকে দেখিব পাৰিছে। এখন ইকো ভেন, তাৰপিছতে এখন মাৰুতি সুজুকিৰ চুইফ্ট ইয়াতে আছে আৰু স্প্ৰেজো আছে। তাৰপিছতে ইয়াত ইফালে দেখিবলৈ পাইছে এতিয়া কেইবাখনো দুচকীয়া বাহন আছে আৰু এইখন হৈছে ডিজিয়াৰ। লগতে আৰু কেইবাখনো ইয়াত বাহন আছে, আমি দেখিবলৈ চেষ্টা কৰিম। ইহঁতে যিহেতু ঠাইডোখৰ সৰু, আন এটা ঠাইত তেখেতসকলে বাহনসমূহ ৰাখিছে, তো মই টিকেটৰ পৰা আমি চাবলৈ চেষ্টা কৰিম ইয়াত কি বাহন আছে। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে শ্ৰী শ্ৰী ভীমাশংকৰ শিৱ মন্দিৰ কমিটিৰ সৌজন্যত তেখেতসকলে উপহাৰ কুপনখনৰ খেলখন অনুষ্ঠিত কৰিছে। খেলখনৰ তাৰিখ হৈছে 20 অক্টোবৰ 2024। টিকেটৰ মূল্য 100 টকা। স্থান হৈছে ওদালগুৰি জিলাৰ সাপেখাইটিত। আপোনালোকে দেখিব পাৰিছে ইয়াতে লিখা আছে GST ফ্ৰী। ইয়াতে আপোনালোকে দেখিব পাৰিছে কেইবাখনো নামী দামী বাহন আছে, বাছ, স্কৰপিঅ', JCB। ইয়াতে সৰ্বমুঠ প্ৰাইচ আছে প্ৰায় 21টা আছে। তাৰপিছত আকৌ বুক খেলা হ'ব 6টা পুৰস্কাৰৰ বুক খেল হ'ব আৰু কুপনৰ খেল হ'ব প্ৰায় 21টা। বুক খেলত আপোনালোকে দেখিব পাৰিছে কিছুমানে যদি বুক ল'ম বুলি ভাবিছে, ইয়াৰ প্ৰাইচসমূহ মই জনাই দিছোঁ। মহেন্দ্ৰ স্কৰপিঅ', ৱাশ্বিং মেচিন, এনেদৰে 6টা প্ৰাইচ আছে ইয়াতে। আৰু টিকেটসমূহ আপোনালোকে নিজৰ ঘৰত থাকি অনলাইন যোগেও ক্ৰয় কৰিব পাৰিব। ইয়াৰে অনলাইন নাম্বাৰকেইটা মই আপোনালোকলৈ দিছোঁ: 6001346476, 6002950012, 9395087845। এনেদৰে ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 8 বজালৈ খোলা থাকিব নাম্বাৰসমূহ। আপোনালোকে যোগাযোগ কৰি অনলাইন টিকেট ক্ৰয় কৰিব পাৰিব। তাৰ বিনিময়ত আপোনালোকে এখন টিকেট ক্ৰয় কৰি 100 টকাৰ বিনিময়ত এখন টিকেট ক্ৰয় কৰি আপুনিও লাভ কৰিব পাৰিব এই পুৰস্কাৰসমূহ। এবাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। তো গাইজ, আপোনালোকে নিশ্চয় দেখিব পাৰিছে ইয়াত কেইবাখনো নামী দামী বাহনৰ সৈতে ইয়াত উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। আৰু 100 টকাৰ বিনিময়ত আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰিব পাৰে। আৰু 100 টকাৰ বিনিময়তে ভাগ্যই আপোনাক চাথ দিলে এখন বিলাসী বাহনৰ গৰাকী হ'ব পাৰে। আৰু খেলৰ ফলাফলসমূহ হোৱাটছআপৰ যি প্ৰফাইল চেক কৰিলে ইয়াত 3টাকৈ অফিচিয়েল নাম্বাৰ দিয়া হৈছে। তাৰ জৰিয়তে আপোনালোকে টিকেটসমূহ ক্ৰয় কৰিব পাৰিব আৰু সেই হোৱাটছআপৰ নাম্বাৰৰ প্ৰফাইলৰ যোগেদি খেলৰ ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। আৰু খেলৰ তাৰিখ হৈছে 20/10/2024। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।